এখন এপ্লিকেশ্যন দিছে নেকি? এপ্লিকেশ্যন এইটো কি হৈছে, তেখেতৰ দেউতাক ঢুকুৱাৰ পৰা পেঞ্চনটো দিয়া নাই, পিছৰ পৰা দিছে। গতিকে এই ডিচিলৈকে এটা অৰ্ডাৰ কৰি দিব যে দেউতাকে ঢুকুৱাৰ পৰা পাব, কালি অৰ্ডাৰ এখন কৰি দিব। এইটো পঢ়িলে বুজি পাব, যিটো ডেটত দেউতাক ঢুকাইছিলে সেই ডেটৰ পৰা আনমেৰিড ডটাৰৰ পেঞ্চনটো নিদি এপ্লিকেশ্যনৰ পৰা দিছে, তেওঁ এপ্লাই কৰাৰ পৰা। নিয়ম সেইটো নহয়, নিয়ম হ'ব দেউতাক ঢুকুৱাৰ পৰা। এই বেছি বঙাইগাঁৱক এইটো হোৱাটছআপ কৰি পঠাই দিছোঁ, মোক ৰিপৰ্ট এটা লাগে। মই এবাৰ বুজি লওঁ কথাখিনি, মই এবাৰ কথাখিনি বুজি লওঁ। হা, এতিয়াতো যি পোষ্টত যোনে চাকৰি পাইছে আপোনালোকেও এইটোত ইণ্টাৰভিউ দিব পাৰে, কিন্তু তেনেকৈতো ধৰক এতিয়া কোনোবা এটা জেগাত আপুনি এইটো পোষ্টত পাইছে, বেলেগ মাতি আহোঁ ছাৰ নগেন্দ্ৰই মোক অলপ ঠিক মানে আমাৰ এডভান্টেজ আছাম টাছাম থাকিব, পঞ্চায়ত ইলেকশ্যনো থাকিব, তথাপিতো আপুনি মোক অলপ কোনে বাইপাছত গ'লে আপোনালোকে কম্পেনচেশ্যন পাব, সেইটোতো আৰু ৰাইজৰ সেইটো আপোনাৰ এণ্ড 7 others. There is a proposal to provide periodic patta. মই এনচিচি কেডেটক শিকাওঁ, মই এনচিচি কেডেট আছিলোঁ, এইটো মই নিজে বনাইছোঁ ছাৰ আপোনাৰ কাৰণে। এইটো ইণ্ডিয়াত ছাৰ 1 পিচে আছে। তুমি এনচিচি শিকোৱা? হয় ছাৰ, মই কেডেটক শিকাওঁ। মানে এইকেইটা আমি এতিয়া এই এটা কাম কালি চাৰ্কুল অফিচাৰ নৰ্থ গুৱাহাটীক সুধিবিচোন এইটো কিয় কৰা